বজাৰৰ পৰা যাওঁতে সন্ধিয়া সময়ত আবেলি ঢিং বজাৰৰ পৰা যাওঁতে তেতিয়া গুলীয়াই হত্যা কৰি থৈ গৈছে ঢিং দুপৰতে। এই মুহূৰ্তত টাইমলাইন অসমৰ দৰ্শকক দিবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ বাতৰি। ঢিঙৰ বেচামাৰীত ছাত্ৰৰ মৃতদেহ লৈ ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ। হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ দাবীত উলিয়াই প্ৰতিবাদী সমদল। মৃত্যু হোৱা ছাত্ৰজনৰ নাম সোহেল আহমেদ। জানুৱাৰীৰ 6 তাৰিখে ঢিঙৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত ঢিঙৰ সোণাৰী গাঁৱত সন্ধিয়া দুৰ্বৃত্তই গুলীয়াই আহত কৰিছিল ছাত্ৰজনক। সেইদিনাই ছাত্ৰজনক সংকটজনক অৱস্থাত GMC-লৈ প্ৰেৰণ কৰিছিল। পুনৰ জনাইছো, ঢিঙৰ বেচামাৰীত ছাত্ৰৰ মৃতদেহ লৈ ছাত্ৰ ছাত্ৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সোহেল আহমেদ নামৰ মৃত্যু হোৱা ছাত্ৰজনৰ হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ দাবীত উলিয়াই প্ৰতিবাদী সমদল। জানুৱাৰীৰ 6 তাৰিখে ঢিঙৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত ঢিঙৰ সোণাৰী গাঁৱত সন্ধিয়া কোনো দুৰ্বৃত্তই গুলীয়াই আহত কৰিছিল ছাত্ৰজনক সংকটজনক অৱস্থাত GMCH-লৈ প্ৰেৰণ কৰা হৈছিল। সোমবাৰে ছাত্ৰজনৰ মৃত্যু হোৱাত বেচামাৰীত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। হয়, পুনৰ জনাইছো যে হত্যাকাৰীৰ দাবীত ঢিঙৰ বেচামাৰীত প্ৰতিবাদী সমদল উলিয়াই ছাত্ৰ ছাত্ৰীয়ে। জানুৱাৰীৰ 6 তাৰিখে ঢিঙৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে ঢিঙৰ সোণাৰী গাঁৱত দুৰ্বৃত্তই গুলীয়াই আহত কৰিছিল সোহেল আহমেদ নামৰ এই ছাত্ৰজনক। সেইদিনাখনেই ছাত্ৰজনক সংকটজনক অৱস্থাত GMCH-লৈ প্ৰেৰণ কৰা হৈছিল আৰু সোমবাৰে ছাত্ৰজনৰ মৃত্যু হৈছিল। মঙলবাৰে মৃতদেহ বেচামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অনা হৈছিল। বৰ্তমানলৈকে ঢিং আৰক্ষীয়ে দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱাত মৃতদেহক লৈ ৰাজপথত ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। আমি এই মুহূৰ্তত পুনৰ জনাইছো, ঢিঙৰ বেচামাৰীত ছাত্ৰৰ মৃতদেহ লৈ ছাত্ৰ ছাত্ৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ দাবীত উলিয়াই প্ৰতিবাদী সমদল। সোহেল আহমেদ নামৰ এজন ছাত্ৰৰ জানুৱাৰীৰ 6 তাৰিখে ঢিঙৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে কোনো দুৰ্বৃত্তই গুলীয়াই আহত কৰিছিল আৰু ছাত্ৰজনক সংকটজনক অৱস্থাত GMCH-লৈ প্ৰেৰণ কৰা হৈছিল। সোমবাৰে ছাত্ৰজনৰ মৃত্যু হোৱাত বেচামাৰীত পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু মঙলবাৰে মৃতদেহ বেচামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অনা হয়। বৰ্তমানলৈকে ঢিং আৰক্ষীয়ে দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰু ছাত্ৰ ছাত্ৰীয়ে মৃতদেহ লৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে। আজি 13 দিন পাৰ হ'ল, এতিয়ালৈকে কোনো হত্যাকাৰী একো গ্ৰেপ্তাৰ কৰিব পৰা নাই। আমাৰ প্ৰশাসনৰ ব্যৱস্থাই প্ৰশাসন কেনেকুৱা হৈ আছে? আজি 13 দিন পাৰ হৈ এজন হত্যাকাৰী মুকলি আকাশৰ তলত ঘূৰি থাকিব পাৰে। তেওঁ মৃত্যুৰ আগলৈকে নাম কেইটামান কৈ থৈ গৈছে, সেইকেইটাও ছাৰক ইনফৰ্মেশ্যন দিছোঁ, এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই। আৰু ছাৰেও বোলে ইনফৰ্মেশ্যন পাইছে, এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? ইয়াৰ আঁৰত কিবা জড়িত আছে নেকি, কোনোবা বেলেগ পাৰ্টি জড়িত আছে নেকি, সেইটো আমি নাজানো। কিন্তু মোৰ ভায়েকক আজি স্কুল পঢ়া এটা ছাত্ৰক কেনেকৈ গুলীয়াই হত্যা যাব পাৰে, নিৰ্দোষ এটা ল'ৰা। এতিয়া আজি মোৰ ভায়েকক গুলীয়াই হত্যা কৰিছে, কালি কি ঠিক আমাৰ ঘৰৰ ওচৰৰ পাজৰৰ কি ঠিক আপোনালোকৰ ল'ৰা ছোৱালী পৰিয়ালক কোনোবা গুলীয়াই দিন দুপৰত এনেকৈ হত্যা কৰি থৈ যাব পাৰে। ইয়াত কোন কোন জড়িত সেইটো আমি প্ৰশাসনে কি ইনভেষ্টিগেশ্যন কৰিছে সেইটো নাজানো। কিন্তু তেওঁ মৃত্যুৰ আগত যিখিনি ইনফৰ্মেশ্যন দি থৈ গৈছে সেইখিনি আমি ছাৰক প্ৰশাসনক আমি দিছোঁ, অৱগত কৰিছোঁ। ইয়াৰ পৰা একো বিহিত ব্যৱস্থা এতিয়ালৈকে লোৱা নাই ছাৰে, এতিয়া আমি গম নোপোৱা নাই। ঢিঙৰ পৰা আহোঁতে সোণাৰী গাঁৱত ল'ৰাজনক দুৰ্বৃত্তই গুলিয়াই দিয়ে। 12 দিনমান GMC-ত থাকে। ঢিং থানাত কেছ দিয়া হ'ল। কেছ দিয়াৰ পিছত আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই, হত্যাকীক গ্ৰেপ্তাৰ কৰা নাই। ল'ৰাজন যোৱাকালি ইন্তেকাল কৰে। আজি তাৰ লাশ আহিছে, কবৰস্থ কৰাৰ কাৰণে চেষ্টা কৰা হ'ল, কিন্তু এই ল'ৰা ছোৱালী আৰু ৰাইজে কবৰস্থ কৰিব নিদিয়ে। প্ৰশাসনৰ পৰা তেওঁলোকে আশ্বস্ত হ'ব বিচাৰে যে পদক্ষেপ ল'বলৈ নাই আৰু হত্যাকীক গ্ৰেপ্তাৰ কৰিব লাগে, যাৰ কাৰণে লাশটো আজি দফন কৰিব নিদিয়ে। ইতিমধ্যে ল'ৰা ছোৱালীয়ে পদক্ষেপ লৈছে, তেওঁলোকে ঢিঙৰ মেইন ৰাস্তাত লৈ পেলাই ৰাস্তা ব্লক কৰি দিব। আমি ৰাইজে চেষ্টা কৰি আছোঁ যাতে কাম সমাধান হৈ যায়, কিন্তু আমি ৰাইজে কৰিব নোৱাৰিছোঁ। মানে ল'ৰা ছোৱালীখিনিয়ে কি আপোনাৰ খবৰ দিব নিদিয়ে? ল'ৰা ছোৱালীয়ে খবৰ দিব নিদিয়ে, তেওঁলোকক ন্যায় বিচাৰ লাগে আৰু হত্যাকীক গ্ৰেপ্তাৰ লাগে। ঢিঙৰ পৰা দীপজ্যোতি কাকতিৰ প্ৰতিবেদন, টাইমলাইন অসম।